আজি ৩ জুন বিশ্ব বাইচাইকেল দিৱস। ৰঙাপৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত আজি বিশ্ব বাইচাইকেল দিৱসৰ উদযাপন কৰা হয়। ৰঙাপৰা ৰেলৱে খেলপথাৰৰ পৰা আৰম্ভ কৰি উলিওৱা এই চাইকেল ৰেলী আমাৰিবাৰী হৈ ৰঙাপৰা মহাবিদ্যালয়লৈ উলিওৱা হয়। বিশ্ব বাইচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ এই অনুষ্ঠানটি অনুষ্ঠিত হয় আৰু এই ৰেলীৰ উদ্বোধন কৰে ৰঙাপৰা আৰক্ষী থানাৰ আৰক্ষী বিষয়া দেবেন বৰাই। উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত আৰক্ষী বিষয়া দেবেন বৰাক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ হৈ জিন্তুৰাম বড়ো তথা ছাত্ৰ একতা সভাৰ হৈ ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা বন্দনা দাসে সম্বৰ্ধনা জনায়। ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু এই আজাদী কা অমৃত মহোৎসৱৰ ফিট ইণ্ডিয়া ফ্ৰীডম ৰাইডাৰ চাইকেল ৰেলী সফলভাৱে সামৰণি পৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰী অশ্বিনী কুমাৰ ডেকাচাৰু। নিউজ ডেস্ক ৰিপৰ্ট বালিপাৰা বাজ।